কর্মী, সর্বসুন্দর ন্যাশনাল কর্মী, রতীন ব্রহ্ম, ভুবন ব্রহ্ম, বিভূরাম বড়, কেন্দ্রীয় সমর্ম চৌধুরী, সেইদৰে হাজাৰ হাজাৰ কৰ্মীবিলাকে নিজৰ জীৱনটো সংগ্ৰাম কৰি পেলাই এটি যে উলিয়াইছে একত্ৰিছ নাম উলিয়াইছে ঈশ্বৰৰ নামত তেওঁলোক সংগ্ৰাম কৰি গুচি গ'ল। সেই তেওঁলোক উলিয়াইছে এয়া নাছিল নেৰে চৰ নাজানি মৃত্যুৰ আত্মসহযোগী কৈছিল ঐ কামেশ্বৰ উলিয়াইছ হ'ব উলিয়াই হ'বই এতিয়াই হ'লেও এই কথাটো বাৰে বাৰে বজাই কৈ দিছিল আমাক চৰ নাজানি। কিন্তু ৰাজনীতিখন দিশখনত আমি নিজক চিঠি বুলি ক'বৰ কাৰণে মুখতে সাহস কৰা নাছিল তাত কিন্তু এটা দুৰ্বল সাহস লৈ পেলাই আমি কেইজন মানে গুৱাহাটী এটা বিশেষ প্ৰতিনিধি সভা এটা উত্থাপন কৰিছিলোঁ য'ত বিজ্ঞান বেগুলীয়াকে পিঠাত কৰিছিল আৰু আমাৰ বসুন্ধৰা তেখেতসকল আহিছিল আমাৰ বসুন্ধৰা তেখেত আহিছিল বাপুতি পায়ঙৰ নিচিনা এজন বিখ্যাত কৰ্মী যাৰ যুক্তিৰ খাতিৰত যাৰ যুক্তিত কোনেও একো কৰিব নোৱাৰে কিন্তু যুক্তিবিহীন মানুহবিলাকে তেওঁ একো কৰিব নোৱাৰে। আজীৱন সংগ্ৰাম আমিও সংগ্ৰাম কৰিছিলোঁ। মই ব্যক্তিগতভাৱে আজি 55 বছৰ ষ্টেট 1970 ষ্টিল ইয়াত নাও মই সংগ্ৰাম কৰি আহিছোঁ। I have been shouting slogan, no demand, no raise, no demand, no raise. Why have you been shouting slogan, no demand, no raise, no demand, no raise? It is only because it is the one. এই সংগঠনটো ৰাখিব নে নাৰাখিব কথা লৈ পেলাই গুৱাহাটীৰ বিশেষ প্ৰতিনিধি সভা হৈছিল আৰু এই সভাতে আমাৰ আজিৰ সভাপতি তেখেতৰ উপসভাপতি প্ৰস্তুতি কমিটি মেইন কমিটি ভঙা নাই মেইন কমিটি ভংগ কৰা নাছিল এখেত কাৰ্বিনেট তাতে সভাপতি আৰু কোনোবা কেইটামান ব্যক্তি বিশেষ আমি দায়িত্ব দিছিলোঁ আৰু তেখেতে অৰ্গেনাইজ কৰি আজি আমি এটা নতুন কমিটি গঠন কৰা হওক বুলি চিন্তা কৰিছোঁ আৰু সেইকাৰণে আৰু আমি জানো হয়তো বহুতে ভাবিছে এতিয়া এটা সময়ত বহুতে কৰিছিল কিছুমানে বি জে পি সোমালে কিছুমানে ইউ পি সোমালে বিজেপি সোমালে কিছুমান কংগ্ৰেছ কৰ্মীবিলাকে নিজা নিজা মানে সুবিধা পাই পেলাই গ'ল কিন্তু উদ্দেশ্যটো এটাই যে ট্ৰাইবেলৰ উন্নতি হ'ব লাগে ট্ৰাইবেলৰ একত্ৰিছ হ'ব লাগে ট্ৰাইবেলৰ কাৰণে ৰাখিব লাগে আৰু এটা সময়ত গুডিয়াচল আৱাজ হ'ব লাগে এটা যৌথভাৱে ট্ৰাইবেলৰ মঞ্চত গুডিয়াচল আৱাজ হ'ব লাগে বুলি বহুতে চিন্তা কৰিছে বহুত বুদ্ধিজীৱীবিলাকে চিন্তা কৰিছে আমি আৱাজে এখন হ'ব নেকি নহ'লে বিপদ আমাৰ